আজি আমাৰ ঘৰত কি চলিছে অভিজ্ঞান কৈ দিয়াচোন এয়া আমাৰ পোষ্ট এংগেজমেণ্ট পাৰ্টি কি বনোৱা হৈছে আজি এতিয়া মই বনাইছো হাঁহ আৰু কোমোৰাৰ মাংস তাৰপিছত পচলা আৰু আপোনাৰ হাঁহৰ পেটুৰ চব্জি থাকিব হয় নি ভাত আছে তাৰপিছত আৰু দালি চালি নালাগে জুইটো অলপ বেছি হৈছে মেবি অকণমান কমাই দিব লাগিব দেই পিঁয়াজটো হেৰি গৈছে মছলাটো লাগি ৰাখিবৰ কাৰণে অলপ পানী দিব লাগিব সেইকাৰণে মানে আমাৰ ৰান্ধনি কিন্তু জানে আকৌ দেই ৰান্ধনি ক'ৰ পৰা আনিছেচোন আগলৈ চুপি খাব ৰান্ধনি ফ্ৰম বৰপথাৰ ৰান্ধনি ফ্ৰম অল দ্য ৱে ফ্ৰম গুৱাহাটী মেকআপ আৰ্টিষ্ট এয়া অৱস্থা দেই ইয়াত এতিয়া মাংসৰ মেকআপ কৰি আছে মেকআপো কৰিব লাগিব খানা বনাব দিব বাকি মোক গুচি লাগিব কিবা এটা বিয়াৰ পিছত দিবি নাই তই কৈ দে আকৌ গুচি দিবি নাই কৈ দে এটা মই নিজে গুচি পিন্ধি পোৱা নাই আৰু তোমাক গুচি লাগে এয়া হৈছে আমাৰ হাঁহৰ মাংস আলু আছে এয়া পচলা এয়া হৈছে दाग डालने का वक्त है और थोड़ा यहाँ पर दी ना पिछड़ আমাৰ হাঁহৰ মাংস বনি আছে দেই বৰ কষ্ট হৈছে দেই বেজা এয়া মাছিছে নেকি চাওক আমাৰ হাঁহ আৰু কোমোৰা মাংসৰ আজি যিখন আঞ্জা আছিলে সেইখন আমাৰ অভিজ্ঞানে ধুনীয়াকৈ বনাই ৰেডি কৰি থৈছে চাওক বাকী আৰু ইয়াত কি কি দিছিলে সেইখিনি মই দেখুৱাবলৈ মানে মই অকণ ব্যস্ত হৈ আছিলোঁ চ' দেখুৱাব নোৱাৰিলোঁ আৰু লগতে আজি কি বনালে বাকীখিনিও দেখুৱাই আছোঁ ৰ'ব ইয়াত আছে হাঁহ আৰু আলু বাকী ইয়াত কোমোৰা চোমোৰা একো দিয়া নাই ইয়াত গৰম গৰম হৈ আছে দেখিবলৈও বহুত ধুনীয়া লাগিছে খাবলৈ কিন্তু টেষ্টি দেই আৰু আছে এয়া পেটু ভাজি আৰু পচলা জ্বলা ভাজি মানে এইখন এখন অকণমান অকল শুকানকৈ বনোৱা হৈছে আলু আৰু মাংস ভাজি